Hello students, Education Hub YouTube চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমি নৱমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ যে তৃতীয় খণ্ড আছে অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান শাখাৰ দ্বিতীয়টো অধ্যায় তোমালোকৰ ওচৰলৈ লৈ আহিছো। ইতিমধ্যে তাৰ প্ৰথমটো অধ্যায় ৰাজনৈতিক দল আমি আলোচনা কৰিলো, লগতে অনুশীলনী প্ৰশ্নোত্তৰসমূহ তোমালোকক দিলো। আজি আমি দ্বিতীয়টো অধ্যায় অৰ্থাৎ চৰকাৰৰ শ্ৰেণী বিভাগ আৰু প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰিম। যেহেতু পাঠটো কিছু পৰিমাণে দীঘলীয়া, গতিকে আমি আজি সংসদীয় পদ্ধতিৰ চৰকাৰ ইয়াৰ দুখ আৰু গুণলৈকে আলোচনা কৰিম। পিছৰখিনি আমি কাইলৈ আৰু পৰহিলৈ ভিডিঅ' কৰি তোমালোকৰ ওচৰলৈ প্ৰদান কৰিম। এইখিনি তোমালোকক কওঁ, যদি তোমালোক আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, লগতে কাষতে থকা বেল আইকনটো দবাই নটিফিকেশ্যন অল কৰি দিবা। আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাগ এই পাঠটো পঢ়িম। এই পাঠটো পঢ়াৰ লগে লগে আমি আলোচনাও কৰি যাম। গতিকে এই পাঠটোত আলোচ্য কৰিবলগীয়া বিষয়কেইটা হৈছে: প্ৰথমটো, পৃথিৱীত কি ধৰণৰ চৰকাৰ আছে; দ্বিতীয়, সংসদীয় পদ্ধতিৰ চৰকাৰ, ইয়াৰ দোষ গুণ; ৰাষ্ট্ৰপতীয় চৰকাৰ, ইয়াৰ দোষ গুণ; এককেন্দ্ৰীয় চৰকাৰ, ইয়াৰ দোষ গুণ; আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰ, ইয়াৰ দোষ গুণ। গতিকে এই পাঠটোত প্ৰধানকৈ কি পঢ়িব লাগিব সেই বিষয়ে ইয়াতে উল্লেখ কৰা আছে। প্ৰথমতে আহিছে চৰকাৰৰ শ্ৰেণী বিভাগ। চৰকাৰ শ্ৰেণী বিভাগ কৰাৰ আঁৰত যোনজন ব্যক্তি প্ৰধানকৈ আমি উল্লেখ কৰিব লাগিব, সেই ব্যক্তিজনৰ নামেই হৈছে গ্ৰীক দাৰ্শনিক প্লেটো। প্লেটোৰ গুৰুত্বপূৰ্ণ অৱদান আছে চৰকাৰৰ শ্ৰেণী বিভাগ কৰাৰ ক্ষেত্ৰত, অৰ্থাৎ ৰাষ্ট্ৰৰ শ্ৰেণী বিভাজন বা চৰকাৰৰ শ্ৰেণী বিভাজন। প্লেটোৱে উল্লেখ কৰিছিল যে চৰকাৰৰ শ্ৰেণী বিভাজন মানেই হৈছে ৰাষ্ট্ৰৰ শ্ৰেণী বিভাজন। গতিকে গ্ৰীক দাৰ্শনিক প্লেটোৱে কেনেকৈনো ধাৰণা আগবঢ়াইছিল সেই বিষয়ে আমি অকণমান আলোচনা কৰি লওঁ। প্লেটো আৰু এৰিষ্টটলে চৰকাৰৰ শাসনৰ সংখ্যা আৰু লক্ষ্যৰ ওপৰত ভিত্তি কৰি চৰকাৰক শ্ৰেণী বিভাগ কৰিছিল, অৰ্থাৎ শাসকৰ সংখ্যা, কোনে শাসন কৰিব, কিমানজন ব্যক্তিয়ে শাসন কৰিব, আৰু সেই শাসকৰ সংখ্যা আৰু কি লক্ষ্য আগত ৰাখি ল'ব, সেই বিষয়বস্তুকেইটা ৰাখি পেলাই কি কৰিছিলে, চৰকাৰক শ্ৰেণী বিভাগ কৰিছিলে। সেই অনুসৰি জনকল্যাণৰ হকে, অৰ্থাৎ জনসাধাৰণৰ কল্যাণ সাধনৰ অৰ্থে য'ত এজন ব্যক্তিয়ে শাসন কৰিব তাক ক'ব ৰাজতন্ত্ৰ। আকৌ এজনক উপৰি অৰ্থাৎ দুজন বা কেইবাজন অৰ্থাৎ কেইজনমান শাসক থাকিলে তাত ক'ব অভিজাততন্ত্ৰ। আকৌ বহুজনৰ শাসন বা ৰাইজৰ শাসনৰ ব্যৱস্থাটোক ক'ব ৰাজ্য ব্যৱস্থা। তোমালোকে এইকেইটাৰ ইংলিছ টাৰ্মকেইটা মনত ৰাখি থ'বা। ৰাজতন্ত্ৰক কয় মনাৰ্কি, কেইজনমানৰ শাসন যাক অভিজাততন্ত্ৰ বুলি কয় তাক কোৱা হয় এৰিষ্টক্ৰেচি, আৰু বহুজনৰ শাসনক কোৱা হয় পলিটি। এতিয়া জনকল্যাণৰ হকে এইকেইটা ভাগ কৰা হৈছিলে, আনহাতে জনস্বাৰ্থৰ বিপৰীতে শাসকৰ স্বাৰ্থৰ বাবেহে চলা এজন শাসনক কোৱা হৈছিলে স্বৈৰতন্ত্ৰ। এইখিনি তোমালোকক মই কৈ থওঁ, তেওঁলোকে যেতিয়া শ্ৰেণী বিভাগ কৰিছিলে তেওঁলোকে ভাল আৰু বেয়া দুটা দিশ নিৰ্ধাৰণ কৰিছিলে। ভাল আৰু বেয়া দুটা দিশ নিৰ্ধাৰণ কৰাৰ ফলস্বৰূপে যিটো ভাল শাখা আছিলে সেই ভাল শাখাটোতে এজনৰ শাসনক কৈছিলে ৰাজতন্ত্ৰ, কেইবাজনৰ শাসনক কৈছিল অভিজাততন্ত্ৰ, আৰু বহুকেইজনৰ শাসনক কৈছিলে পলিটি বা ৰাজ্য ব্যৱস্থা। আকৌ বেয়া শাসন অৰ্থাৎ শাসকৰ যিটো নিজৰ স্বাৰ্থৰ কাৰণে যোনে শাসন কৰে, যিটো বেয়া অৰ্থত ব্যৱহাৰ কৰিছিলে, তাত এজনৰ শাসনক কৈছিল স্বৈৰতন্ত্ৰ, আৰু কেইজনমানৰ শাসনক কৈছিলে আদ্যৱন্ততন্ত্ৰ, আৰু বহুজনৰ শাসনক কৈছিলে গণতন্ত্ৰ। আজি এই পৰ্যায়ত যেনেকৈ আমি গণতন্ত্ৰক ভাল বুলি ব্যৱহাৰ কৰিছোঁ, ভাল বুলি বুজি পাইছোঁ, জনসাধাৰণৰ শাসন বুলি বুজি পাইছোঁ, কিন্তু সেই সময়ত সেই চিন্তাবিদসকলে গণতন্ত্ৰক ভাল বুলি বিবেচনা কৰা নাছিলে। গণতন্ত্ৰক তেওঁলোকে কেৱল শাসকৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ মতে গণতন্ত্ৰত কেৱল শাসকৰ নিজৰ স্বাৰ্থহে সোমাই থাকে। আশা কৰিছোঁ তোমালোকে এইখিনিলৈকে বুজি পাইছা। দুটা শাখাত ভাগ কৰিছিলে, এটা ভালভাৱে আৰু আনটো হৈছে বেয়াভাৱে, আৰু এইকেইটা ভাগ তোমালোকে মনত ৰাখিবা, লগতে ইংলিছ টাৰ্ম কেইটাও। স্বৈৰতন্ত্ৰক টাইৰেনি, আদ্যৱন্ততন্ত্ৰক অলিগাৰ্কি, আৰু গণতন্ত্ৰক আমি সকলোৱে জানো ডেমক্ৰেচি বুলি কোৱা হয়। এতিয়া এই বিভাগবোৰৰ পিছৰ পৰ্যায়ত কেনেকৈ কোনে কি গ্ৰহণ কৰিছিলে সেইখিনি আমি জানি লওঁ। লাহে লাহে যুগ পৰিৱৰ্তন হৈ আহিলে,
যুগ পৰিৱৰ্তন হৈ অহাৰ লগে লগে যিটো ৰাজতন্ত্ৰ আৰু অভিজাততন্ত্ৰ আছিলে সেই ৰাজতন্ত্ৰ আৰু অভিজাততন্ত্ৰৰ গুৰুত্ব একেবাৰে কমি আহিল জনপ্ৰিয় হ'বলৈ ধৰিলে গণতন্ত্ৰ সেই জনপ্ৰিয় গণতন্ত্ৰৰ লগে লগে কি হৈছিলে জনসাধাৰণৰ শাসনৰ ওপৰত প্ৰাধান্য দি আজিৰ এই অৱস্থাত গণতন্ত্ৰই গুৰুত্বপূৰ্ণ প্ৰাধান্য লাভ কৰিছে কিন্তু ইংলেণ্ড নেপাল ভূটান আদি ৰাষ্ট্ৰত ৰজা ৰাণী আছে যদিও ৰজাৰ শাসন নচলে সেই ইংলেণ্ড নেপাল ভূটান ইয়াত যদিও প্ৰধানতঃ ৰজা ৰাণীয়ে শাসন কৰে বুলি কোৱা হয় কিন্তু ৰজা ৰাণী শাসনৰ তলতো তেওঁলোকে মন্ত্ৰীবৰ্গ নিৰ্বাচন কৰি তেওঁলোকে শাসন চলায় কিন্তু মূলতঃ কোন আছে ৰজা ৰাণী আছে তেওঁলোকৰ এতিয়াও ৰাজমুকুট পৰিধানৰ ব্যৱস্থা আছে আৰু এই ৰাজমুকুট পৰিধানৰ যিটো পৰম্পৰা সেইটো এটা পৰম্পৰা প্ৰতীকী হিচাপে বৰ্তমান ব্যৱহাৰ কৰা হয় তথাপিতো তাত ৰাজতন্ত্ৰ আছে বুলিয়ে কয় কিন্তু প্ৰকৃতাৰ্থত তাতো কিন্তু গণতান্ত্ৰিক শাসনেহে চলে আশা কৰোঁ এইখিনি তোমালোকে বুজি পাইছা আমি অকমান পিছলৈ আহোঁ ইয়াতে যেতিয়া লাহে লাহে আধুনিক যুগ আহিলে আধুনিক যুগত মেৰিয়ট ব্ৰাইছ লিকককে ধৰি বহুকেইজন পণ্ডিতে চৰকাৰৰ শ্ৰেণীবিভাগ কৰিছে অকণমান বেলেগ ধৰণে ষ্টিফেন লিককে শ্ৰেণীবিভাগ কৰিছে কেনেকৈ ষ্টিফেন লিককৰ মতে চৰকাৰসমূহ দুটা ভাগৰ এটা হৈছে একনায়কতন্ত্ৰ বা স্বৈৰতন্ত্ৰ আৰু আনটো হৈছে গণতন্ত্ৰ ইয়াৰ আগলৈকে আমি চৰকাৰৰ 6টা ভাগ পাইছিলোঁ ভাল আৰু বেয়া শাখাত ভাগ কৰিছিলে এজন কেইবাজন আৰু বহুজনৰ আৰু এতিয়া ষ্টিফেন লিককে দুটা ভাগ কৰিছে সেই ভাগকেইটা হৈছে একনায়কতন্ত্ৰ বা স্বৈৰতন্ত্ৰ আৰু গণতন্ত্ৰ লাহে লাহে তেওঁলোকে সেই একনায়কতন্ত্ৰ বা স্বৈৰতন্ত্ৰ কি বুলি কৈছিলে য'ত একোজন ব্যক্তি বা ৰাজনৈতিক এটা দলৰ একছত্ৰী শাসন থাকে তাক একনায়কতন্ত্ৰ বুলি কয় যিটো বৰ্তমান সময়ত চীন দেশত চলি আছে বুলি আমি ক'ব পাৰোঁ আৰু গণতন্ত্ৰ মানে বুজি পোৱাই যে গণতন্ত্ৰ হৈছে জনসাধাৰণৰ শাসন য'ত জনসাধাৰণে কোনো এজন ব্যক্তিক নিৰ্বাচন কৰি পেলাই নিৰ্বাচিত কৰি তাক কি কৰে তেওঁৰ দ্বাৰা শাসিত হয় এতিয়া সেই গণতন্ত্ৰকে দুটা ভাগত ভাগ কৰা হৈছিলে প্ৰত্যক্ষ আৰু পৰোক্ষ গণতন্ত্ৰত সকলো ক্ষমতাৰ উৎস আৰু অধিকাৰী জনসাধাৰণ তোমালোকে সকলোৱে জানা আগৰ কালত গ্ৰীক এথেন্সত প্ৰত্যক্ষ গণতন্ত্ৰ চলিছিলে বৰ্তমান সময়তো তোমালোকে মনত ৰাখি থবা প্ৰত্যক্ষ গণতন্ত্ৰ থকা এখন দেশ হৈছে ছুইজাৰলেণ্ড কিন্তু আমাৰ নিচিনা দেশবোৰত প্ৰত্যক্ষ গণতন্ত্ৰ নহয় পৰোক্ষ গণতন্ত্ৰহে চলে এতিয়া লিককে যিটো আধুনিক গণতন্ত্ৰ তাক সীমিত ৰাজতন্ত্ৰ বুলি কৈছে আৰু গণৰাজ্য বা প্ৰজাতন্ত্ৰ দুটা ভাগত ভাগ কৰিছে লিককে আকৌ দুটা ভাগত ভাগ কৰিছে আধুনিক গণতন্ত্ৰক সীমিত ৰাজতন্ত্ৰ আৰু গণৰাজ্য বা প্ৰজাতন্ত্ৰ বুলি লিককে এই দুটা ভাগ কৰিছে তেখেতে পুনৰ দুয়োটা প্ৰকাৰকে আকৌ এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় দুটা ভাগত ভাগ কৰিছে তাৰ মানে আমি এটা বস্তু জানিব লাগিব যে লিকক যিজন ষ্টিফেন লিকক তেওঁ প্ৰধানতঃ চৰকাৰক দুটা ভাগ কৰিছে এটা স্বৈৰতন্ত্ৰ বা গণতন্ত্ৰ আকৌ তেওঁ গণতন্ত্ৰক তেওঁ প্ৰত্যক্ষ আৰু পৰোক্ষ নাম দিছে আকৌ সেই আধুনিক গণতন্ত্ৰকে তেওঁ দুটা ভাগ কৰিছে তাৰে এটা হৈছে সীমিত ৰাজতন্ত্ৰ আনটো হৈছে গণৰাজ্য বা প্ৰজাতন্ত্ৰ এইখিনিলৈকে বোধ কৰোঁ বুজি পাইছা যদিও অকণমান তোমালোকৰ পাজল লাগিছে ইয়াতে তোমালোকে এখন চাৰ্ট আকাৰে বনাই ল'বা তেতিয়া তোমালোকৰ বেছি পাজল নালাগিব লিককে আধুনিক গণতন্ত্ৰক দুটা ভাগত ভাগ কৰিছে এটা সীমিত ৰাজতন্ত্ৰ আৰু আনটো হৈছে গণৰাজ্য বা প্ৰজাতন্ত্ৰ লিককে পুনৰ এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় দুটা ভাগত ভাগ কৰিছে শেষত এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰকো সংসদীয় আৰু ৰাষ্ট্ৰপতিৰ দুটা ভাগত ভাগ কৰিছে আমি যেতিয়া ক্ৰনলজিক্যালি বস্তুখিনি পঢ়িম ভালকৈ বুজি পাবা এতিয়া তোমালোকৰ অকণমান পাজল লাগিলেও তোমালোকে কেৱল লিককে ভাগ কৰা ভাগখিনি তোমালোকে মনত ৰাখি থোৱা আশা কৰোঁ তোমালোকে পিছৰ ফালে যেতিয়া আমি এক্সপ্লেনেশ্যনত পঢ়িম তেতিয়া বেছি ভালকৈ বুজি পাবা এতিয়া মাত্ৰ তোমালোকে সেইখিনি মনত ৰাখি থোৱা যিখিনি লিককে ভাগ কৰি গৈ আছে বৰ্তমান সময়ত কিন্তু জনপ্ৰিয় হৈ পৰিছে কেৱল গণতান্ত্ৰিক চৰকাৰ সেই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰে কোনোবা চৰকাৰখন এককেন্দ্ৰীয় যিখন আমি ক'ব পাৰোঁ যে চীনৰ সেই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰে কোনোবাখন যুক্তৰাষ্ট্ৰীয় যাক আমি ক'ব পাৰোঁ আমেৰিকা যুক্তৰাষ্ট্ৰ কোনোবাখন সংসদীয়খন আমি ক'ব পাৰোঁ ভাৰতবৰ্ষ হয়নে আৰু ৰাষ্ট্ৰপতিও এই চাৰিটা ভাগত ভাগ কৰিছে য'ত ৰাষ্ট্ৰপতিৰ শাসন চলে আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতিৰ শাসনো চলে এতিয়া আমি আহিছোঁ সংসদীয় পদ্ধতিৰ চৰকাৰলৈ সংসদীয় পদ্ধতিৰ চৰকাৰ কেনেকুৱা কি সেই বিষয়ে আমি আলোচনা
কৰিম সংসদীয় পদ্ধতি চৰকাৰ একদম বৰ্তমান সময়ত সমাদৃত চৰকাৰ অৰ্থাৎ ইয়াত প্ৰকৃততে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি চৰকাৰক সংসদীয় পদ্ধতিৰ চৰকাৰ বুলি কোৱা হয় আমি এইখিনিতে জানিব লাগিব চৰকাৰৰ তিনিটা খণ্ড আছে এটা হৈছে কাৰ্যপালিকা এটা হৈছে ন্যায়পালিকা আৰু এটা হৈছে বিধানমণ্ডল ন্যায়পালিকা সকলোৱে জানো যি কোৰ্ট কাছাৰী সেইখিনি ন্যায়পালিকা বুলি কয় কাৰ্যপালিকা হৈছে যোনখিনিয়ে কাৰ্য ৰূপায়ণ কৰে সেইখিনি হৈছে কাৰ্যপালিকা আমি ৰাজনৈতিক নেতাসকলৰ কথা ক'ব পাৰোঁ IPS IAS বিষয়াসকলৰ কথা ক'ব পাৰোঁ আৰু বিধানমণ্ডল হৈছে য'ত কোনো এটা নীতি কাৰ্যকৰী কৰা হয় সংসদৰ গুৰুত্বপূৰ্ণ অৱস্থাটো এতিয়া কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ ওপৰতে চৰকাৰৰ সংসদীয় পদ্ধতিটো চলে বুলি কোৱা হৈছে এই পদ্ধতিটো আমাৰ যি ভাৰতবৰ্ষত সংসদীয় পদ্ধতিটো চলি আছে সেই পদ্ধতিটো প্ৰকৃততে ইংলেণ্ডৰ পৰা অনা হৈছিলে ইংলেণ্ডত ইয়াৰ জন্ম হৈছিল বুলি কোৱা হয় আৰু ইয়াকে ৱেষ্টমিনিষ্টাৰ মডেল বুলিও কোৱা হয় ভাৰতবৰ্ষত যিটো সংসদীয় পদ্ধতি চলি আছে সেই সংসদীয় পদ্ধতিটো ইংলেণ্ডৰ পৰা লোৱা আৰু তাক ৱেষ্টমিনিষ্টাৰ মডেল বুলিও কোৱা হয় এই সংসদীয় পদ্ধতিৰ চৰকাৰৰনো বৈশিষ্ট্য কি আছে এই সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ হৈছে প্ৰথমটোৱে হৈছে দুজন মুৰব্বী বুলি কওঁতে ইয়াতে আমি বুজিব লাগিব যে আমাৰ যিহেতু ৰাষ্ট্ৰখন ভাৰতবৰ্ষ আমাৰ ভাৰতবৰ্ষৰ প্ৰধানজন যোনজনে ৰাষ্ট্ৰ শাসন কৰে সেইজনক আমি জানো যে ৰাষ্ট্ৰৰ মুৰব্বী হৈছে ৰাষ্ট্ৰপতি আৰু যোনে চৰকাৰৰ মুৰব্বী হৈছে প্ৰধানমন্ত্ৰী গতিকে দুজন মুৰব্বী থাকে এজন ৰাষ্ট্ৰপতি আৰু আনজন হৈছে প্ৰকৃত কাৰ্যপালিকা বা প্ৰধানমন্ত্ৰী দ্বিতীয়টো হৈছে কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য কাৰ্যপালিকাৰ সদস্য বুলি কওঁতে আমি যিসকল মন্ত্ৰী বিষয়া বুজিছোঁ তেওঁলোক বিধানমণ্ডলৰ সদস্য কাৰণ তেওঁলোক সংসদৰো সদস্য বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ নিশ্চয় বিধানমণ্ডলত যিবোৰ বিষয়বস্তু লোৱা হয় সেই বিষয়বস্তুবোৰ কাৰ্যত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কাৰ্যপালিকাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে নেক্সট পইণ্টটো মন্ত্ৰী পৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ বিধানমণ্ডল অৰ্থাৎ সংসদত যিবোৰ বিষয়বস্তু আলোচনা কৰা হয় বিধানমণ্ডলে যেনেদৰে বিষয়বস্তুবোৰ উপস্থাপন কৰে সেই ক্ষেত্ৰত মন্ত্ৰী পৰিষদ ইয়াৰ ওচৰত সদায় দায়বদ্ধ হৈ থাকে নেক্সট পইণ্টটো মন্ত্ৰী পৰিষদৰ সামূহিক দায়বদ্ধতা মন্ত্ৰী পৰিষদৰ দায়বদ্ধতা আছে মন্ত্ৰী পৰিষদে নিজৰ সীমাৰ বাহিৰত গৈ কাম কৰিব নোৱাৰে নিজৰ দায়বদ্ধতাৰ ওপৰত ভিত্তি কৰি মন্ত্ৰী পৰিষদে কাম কাজ কৰিবলগীয়া হয় আশা কৰিছোঁ তোমালোকে এইখিনিও বুজি পাইছা এতিয়া আমি পঢ়িম সংসদীয় পদ্ধতিৰ চৰকাৰৰ গুণ যিহেতু কোনো এখন চৰকাৰৰ বিষয়ে পঢ়িলে সেই চৰকাৰখনৰ কিছুমান দুখো থাকিব কিছুমান গুণো থাকিব এটা মুদ্ৰাৰ ইপিঠি সিপিঠি কোনোবাটো দুখ হ'ব আৰু কোনোবাটো গুণ হ'ব ঠিক আছে এতিয়া গুণখিনিনো কি সেইখিনি আমি জানি লওঁ সংসদীয় পদ্ধতিৰ চৰকাৰৰ প্ৰথমটো গুণেই হৈছে কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজৰ সুসম্পৰ্ক আৰু সহযোগিতা অৰ্থাৎ কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত যি সম্পৰ্ক সেই সম্পৰ্ক খুবেই সুমধুৰ আৰু সহযোগিতা অৰ্থাৎ ইটোৰ লগত সিটো গুৰুত্বপূৰ্ণভাৱে জড়িত হৈ আছে আৰু যিকোনো ধৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আইনৰ কাষ চাপিবৰ কাৰণেও সংসদীয় পদ্ধতিৰ চৰকাৰত এক ব্যৱস্থা আছে দ্বিতীয়টো হৈছে এই চৰকাৰ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হোৱা বাবে দেশ আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো কাম চৰকাৰখনে কৰিব নোৱাৰে যিহেতু এইখন চৰকাৰ সদায় সংসদীয় পদ্ধতিৰ চৰকাৰ সদায় বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হৈ থাকে গতিকে আমাৰ যিখন দেশ সেই দেশখন আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতে গৈ পেলাই চৰকাৰখনে কাম কৰিব নোৱাৰে সদায় চৰকাৰখন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ থাকিবলগীয়া হয় তৃতীয়টো পইণ্ট হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকাই স্বেচ্ছাচাৰীভাৱে কাম কৰিব নোৱাৰে ক্ষমতাত থকা ৰাজনৈতিক দলে যদি স্বেচ্ছাচাৰীভাৱে কাম কৰে তেতিয়া বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱ যোগে তেনে চৰকাৰক ক্ষমতাৰ পৰা আঁতৰ কৰিব পাৰে অৰ্থাৎ সংসদীয় পদ্ধতিৰ চৰকাৰত যোনখিনি কাৰ্যপালিকা যোনখিনি মন্ত্ৰী থাকিব কেবিনেট মন্ত্ৰী হওক বা যিসকল মন্ত্ৰী থাকিব সেই মন্ত্ৰীসকলে নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰিব নোৱাৰে তেওঁলোকে স্বেচ্ছাচাৰী হৈ কাম কৰিব নোৱাৰে তেওঁলোকে সদায় বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হৈ থাকিব লাগিব তেওঁলোক জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ থাকিব লাগিব যদি তেওঁলোকে স্বেচ্ছাচাৰীভাৱে কাম কৰে তেনেহ'লে তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰাই দিয়া হ'ব নেক্সট পইণ্টটো হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰে জনমতক সদায় গুৰুত্ব দি কাৰ্য সম্পাদন কৰে নিশ্চয় সংসদীয় পদ্ধতিৰ চৰকাৰে জনমতক গুৰুত্ব দিবই লাগিব আৰু জনমতৰ ওপৰতে সংসদীয় পদ্ধতিৰ চৰকাৰে কাৰ্য সম্পাদন কৰিব লাগিব আৰু
তেওঁলোকে বিৰোধী পক্ষৰ কথাও শুনিব লাগিব আৰু বিৰোধী পক্ষই যি গঠনমূলক সমালোচনা কৰে তাকো প্ৰাধান্য দি কাম কৰিব লাগিব নেক্সট পইণ্টটো এই চৰকাৰ নমনীয় চৰিত্ৰৰ এই চৰকাৰত কাৰ্যপালিকা পৰিৱৰ্তন প্ৰক্ৰিয়া সহজ নিশ্চয় এই চৰকাৰ নমনীয় কাৰণ এই চৰকাৰ কঠোৰ নহয় এই চৰকাৰ নমনীয় পদ্ধতিৰ চৰকাৰ এই চৰকাৰত কি হয় কাৰ্যপালিকাক পৰিৱৰ্তন কৰিব পৰা যায় এতিয়া আহাচোন আমি সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুখসমূহ আলোচনা কৰোঁ প্ৰথমটোৱে হৈছে সংসদীয় পদ্ধতিৰ চৰকাৰত যদি কোনো এটা ৰাজনৈতিক দলেও বিধানমণ্ডলত সংখ্যাগৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়া মৰ্চা চৰকাৰ গঠিত হয় মৰ্চা চৰকাৰ অস্থায়ী আৰু যিকোনো সময়তে ৰাজনৈতিক সংকট সৃষ্টি হ'ব পাৰে সংসদীয় পদ্ধতিৰ চৰকাৰত এটা ব্যৱস্থা কৰা হয় যিহেতু আমি মৰ্চা চৰকাৰৰ বিষয়ে ইয়াৰ আগৰ পাঠটোত ভালকৈ বুজিছোঁ ভালকৈ পঢ়ি আহিছোঁ ৰাজনৈতিক দলত যে কোনো এটা দলে যদি নিৰংকুশ সংখ্যাগৰিষ্ঠ আসন লাভ নকৰে তেনেহ'লে মৰ্চা চৰকাৰ গঠন কৰা হয় গতিকে সংসদীয় পদ্ধতিৰ চৰকাৰত যি মৰ্চা চৰকাৰ ব্যৱস্থা আছে এই মৰ্চা চৰকাৰ অস্থায়ী বুলি কৈছে কাৰণ তেওঁলোকৰ মাজত আদৰ্শগত বিৰোধ হ'ব পাৰে তেওঁলোকৰ মাজত মতানৈক্য আহিব পাৰে তেতিয়াই কি হয় ৰাজনৈতিক সংকটৰ সৃষ্টি হ'ব পাৰে ই সংসদীয় পদ্ধতিৰ চৰকাৰৰ এটা দোষ দ্বিতীয়টো হৈছে এই চৰকাৰত মন্ত্ৰীসকল বিভাগীয় কাম-কাজত প্ৰায়ে অনভিজ্ঞ হোৱাৰ বাবে বহু সময়ত আমোলাতন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় অৰ্থাৎ এই চৰকাৰত সংসদীয় পদ্ধতিৰ চৰকাৰত যিসকল মন্ত্ৰী আছে যিসকল মন্ত্ৰীৰ কোনো ধৰণৰ শিক্ষাগত অৰ্হতাৰ বিশেষ প্ৰয়োজন নাথাকে যিকোনো ব্যক্তিয়ে ইয়াতে নিৰ্বাচন খেলি পেলাই জয়যুক্ত হৈ মন্ত্ৰীৰ চিটত বহিব পাৰে তাৰ ফলস্বৰূপে তেওঁলোক অনভিজ্ঞ হয় তেওঁলোকৰ অভিজ্ঞতা সীমিত হয় তেওঁলোকে সেই কনচেপ্টটো ভালকৈ সেই বিষয়বস্তুটো নাজানে তেতিয়া তেওঁলোকে আমোলাতন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় ইয়াত আমোলাতন্ত্ৰ মানে বুজাইছে যিসকল প্ৰশাসনিক বিষয়া যিসকল IAS IPS সেইসকল বিষয়া কথা বুজাইছে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ বিষয়সকলৰ কথা বুজাইছে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচৰ বিষয়াসকলৰ কথা বুজাইছে অৰ্থাৎ তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় তেওঁলোকে চৰকাৰখনক নিজৰ ফালে ৰূপায়ণ কৰিবলৈ সক্ষম হ'বও পাৰে বুলি ইয়াতে উল্লেখ কৰিছে আৰু ই সংসদীয় পদ্ধতিৰ চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ দোষ নেক্সটটো হৈছে ক্ষমতাৰ পৃথকীকৰণ নীতি নথকাৰ বাবে সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰী পৰিষদৰ হাতত বিধায়নী আৰু কাৰ্যকৰী ক্ষমতা ন্যস্ত থাকে যাৰ ফলত মন্ত্ৰী পৰিষদে একনায়কত্ববাদী শাসন চলোৱাৰো সম্ভাৱনা থাকে ইয়াতে ক্ষমতাৰ পৃথকীকৰণ নীতি খুব কম অৰ্থাৎ নাই বুলিয়ে ক'ব পাৰি যেনেকৈ আমেৰিকাত চিণ্ডিকেট আছে যেনেকৈ আমেৰিকাত চিনেটসমূহ তেওঁলোকৰ ৰাজ্য চৰকাৰক অধিক গুৰুত্ব দিয়া হয় অধিক প্ৰাধান্য দিয়া হয় কিন্তু আমাৰ ভাৰতবৰ্ষৰ দৰে সংসদীয় পদ্ধতিৰ চৰকাৰ থকা দেশত বেছিকৈ গুৰুত্ব দিয়া হয় কেন্দ্ৰক বেছিকৈ গুৰুত্ব দিয়াৰ ফলস্বৰূপে কেন্দ্ৰই নিজৰ হাততে বিধায়নী ক্ষমতা থাকে নিজৰ হাততে কাৰ্যকৰী ক্ষমতা থাকে যাৰ ফলস্বৰূপে তেওঁলোকে কেতিয়াবা একনায়কত্ববাদী শাসনো চলোৱা দেখা যায় যেনেকৈ বৰ্তমান সময়ত আমি কেতিয়াবা কেন্দ্ৰৰ কথা বতৰাত বা কেন্দ্ৰৰ কাৰ্যকলাপত আমি কেতিয়াবা অতিষ্ঠ হৈ পৰোঁ সেই কথাটোকে ইয়াতে বুজোৱা হৈছে নেক্সট পইণ্টটো হৈছে এনে শাসন ব্যৱস্থাত দলীয় প্ৰথাই বিশেষ গুৰুত্ব লাভ কৰে দলবিলাকৰ মাজত থকা অন্তঃকণ্ডলে ৰাজনীতি বিষাক্ত কৰে আৰু চৰকাৰৰ কাম-কাজৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় এনে শাসন ব্যৱস্থাত দলীয় প্ৰথাই বিশেষ গুৰুত্ব লাভ কৰে হয় এনে শাসন ব্যৱস্থাত দলীয় প্ৰথাই গুৰুত্ব লাভ কৰে কিয়নো দল এটাৰ ওপৰত বেছি প্ৰাধান্য দিয়া হয় সংসদীয় পদ্ধতিৰ চৰকাৰত গতিকে দল এটাৰ যে বেছি প্ৰাধান্য দিয়া হয় দলটোৰ নিজৰ মাজতে যিবোৰ কণ্ডল লাগে সেই অন্তঃকণ্ডলেও বিষাক্ত কৰি তোলে বুলি ইয়াতে কোৱা হৈছে আৰু সংসদীয় পদ্ধতিৰ চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ দোষ বুলি কোৱা হৈছে 5 নম্বৰটো হৈছে আৰু এইটো আমাৰ আজি আলোচনা কৰিবলগীয়া শেষৰটো পইণ্ট আমি কাইলৈ পিছৰখিনি আলোচনা কৰিম সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুখৰ শেষৰটো পইণ্ট কাইলৈ আমি ৰাষ্ট্ৰপতীয় শাসনৰ বিষয়ে আলোচনা কৰিম ৰাষ্ট্ৰপতীয় চৰকাৰনো কি সেই বিষয়ে আলোচনা কৰিম আজি সংসদীয় পদ্ধতিৰ চৰকাৰৰ শেষৰটো পইণ্ট আলোচনা কৰি ভিডিঅ'টো সমাপ্ত কৰিম সংসদীয় পদ্ধতিৰ চৰকাৰৰ শেষৰটো আলোচনা হৈছে শেষৰটো দুখ হৈছে এনে চৰকাৰত বিধানমণ্ডলৰ সদস্যসকল এবাৰ নিৰ্বাচিত হৈ অহাৰ পিছত তেওঁলোকে জনস্বাৰ্থ অৱজ্ঞা কৰিলেও পুনৰ নিৰ্বাচন নহালৈকে ভোটাৰসকলে কোনো কাৰ্যকৰী ব্যৱস্থা হাতত ল'ব নোৱাৰে অৰ্থাৎ আমাৰ দেশতে তোমালোকে দেখিছা যদি আমি কেতিয়াবা অতিষ্ঠ হৈও পৰোঁ আমাৰ চৰকাৰখনৰ ওপৰত তথাপিতো কিন্তু নিৰ্বাচন আহিবকে আমি পুনৰ নিৰ্বাচনলৈকে ৰৈ থাকিবলগীয়া হয় আমাৰ হাতত এনেকুৱা কোনো ক্ষমতা নাথাকে আমি ভোটাৰসকলৰ হাতত এনেকুৱা কোনো ক্ষমতা নাথাকে যে নিৰ্বাচিত প্ৰতিনিধিসকল
সকলে যেতিয়া কুকৰ্ম কৰিলে তেওঁলোকক আমি ক্ষমতাৰ পৰা পদচ্যুত কৰিব নোৱাৰোঁ, ক্ষমতাৰ পৰা আঁতৰাই আনিব নোৱাৰোঁ। গতিকে সংসদীয় পদ্ধতিৰ চৰকাৰৰ ই এটা দুখ বুলি ইয়াতে গণ্য কৰা হয়। ই এক গুৰুত্বপূৰ্ণ বিষয় বুলি ইয়াতে গুৰুত্ব আৰোপ কৰা হয়। আশা কৰোঁ তোমালোকে এইটো পইণ্টটো বুজি পাইছা। আজি পঢ়োৱাখিনিৰ ভিতৰত যদি তোমালোকে কিছু পৰিমাণে বুজিবলৈ অসুবিধা পোৱা তেনেহ'লে তোমালোকে মোক সুধিব পাৰা কোনকেইটা পইণ্টত তোমালোকৰ অসুবিধা লাগিছে, আৰু তোমালোকে পাঠটো এবাৰ ৰিডিং দি পুনৰ ভিডিঅ'টো চাবা যাতে তোমালোকে বুজিবলৈ সুবিধা পোৱা, যাতে তোমালোকৰ বুজিবলৈ সহজ হয়। আশা কৰোঁ ভিডিঅ'টো তোমালোকে ভাল পাইছা। যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিবা, লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও এই ভিডিঅ'টোৰ পৰা কিছু পৰিমাণে উপকৃত হ'ব পাৰে। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কাষতে থকা বেল আইকনটো দবাই ন'টিফিকেশ্যন অল কৰি দিবা। থেংক ইউ ছ' মাছ।